নমস্কাৰ এই ভিডিঅ'ত ফেব্ৰিক মাস্ক কেনেকৈ বনাব পাৰি তাকে শিকাম মই কাপোৰখন 3টা ভাজত জাপি লৈছো কাৰণ মই 3খন মাস্ক একেলগে কাটিম এখন মই গোল প্লেট লৈছো প্লেটখন 10.5 ইঞ্চি প্লেটখন কাপোৰত দি 4 ৰাউণ্ডটো এডাল চক পেন্সিলেৰে আঁকি লৈছো এতিয়া 4 ৰাউণ্ডটো চাইলত যদি ৰংটো ভালকে নধৰিলে আকৌ এবাৰ আঁকি লওক কাৰণ কাটিবলৈ সহজ হ'ব তেতিয়া এখন এখনকৈ কৰি থকাতকৈ আপোনালোকে এনেকৈ যদি কৰে 3-4খন 4টা জাপো দিব পাৰে মই 3টা দিছো দিললে আপোনালোকৰ একেলগে 4খন বা 3খন কাট খাই যাব এনেদৰে কৰিলে আপোনালোকৰ টাইমটো কমকৈ লাগিব কাটি হৈ গ'ল এতিয়া আপোনালোকে মাজতে এটা ভেজ দি দিব ভেজ দি আকৌ এটা ভেজ দিব তিনিকুণীয়া কৰি ল'ব কৰি লৈ আপোনালোকে মাজে মাজে যিকেইটা জইন হৈ আছে সেইকেইটা কাটি দিব কাটি দি এতিয়া দুখনকৈ জাপি দিও আপোনালোকৰ 3খন ওলাই যাব কাপোৰকেইখন উল্টা কৰি ল'ব ফুল থকাৰ সাইডকেইটা ভিতৰলৈ ভৰাই দিব তেনেকৈ এতিয়া আমি চিলাম মই এখন মাস্ক চিলাই দেখাম আপোনালোকে বাকিকেইখন সেইদৰে চিলাই ল'ব মই ভিডিঅ'ত দেখাই গৈছো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব 1 ইঞ্চি আঁতৰে এতিয়া কাপোৰ দুখন ললো 1 ইঞ্চি আঁতৰত এটা চিলাই দিম চিলাই হোৱাৰ পাছত আপোনালোকে চিলাই আগত যিকণ আছে সেইকণ এটা কাট দি ল'ব তেতিয়া চিলাইটো আকৌ সিধা সাইডলৈ মাৰোতে চিলাইটো সমানে বহি যাব এই পাৰ্টটো আপোনালোকে এনেদৰে চিলাই ল'ব এতিয়া চিলাই লোৱা পাৰ্ট দুটা আকৌ উল্টা কৰি ল'ব সিধা সাইড দুটা একেফালে দি উল্টা সাইডে এতিয়া আমি চিলাই দিম আপোনালোকে চিলাইটো মাৰোতে 1 ইঞ্চিৰ একদম মূৰটোৰ পৰা 1 ইঞ্চি আঁতৰৰ পৰা চিলাইটো মাৰি যাব মূৰৰ পৰা এইটো মূৰলৈ মাৰি আহি আকৌ 1 ইঞ্চি আঁতৰতে চিলাইটো ৰখাই দিব আমি যেটো 1 ইঞ্চি এৰিছিলো সেই 1 ইঞ্চিত আপোনালোকে এটা চিন দি ল'ব মই দেখুৱাই দিছো ভিডিঅ চিন ডাল আপোনালোকে 9 ইঞ্চিকে ল'ব মই 9 ইঞ্চিকে লৈছো ডাঙৰৰ কাৰণে সৰুৰ কাৰণে আপোনালোকে 8.5 বা 8 ইঞ্চিকে ললেও হ'ব আৰু ডাঙৰৰ কাৰণে 9 ইঞ্চিকে ল'ব এতিয়া সাইড কেটাৰ ৰাবাৰডাল ভৰাই চিলাই ল'ব ৰাবাৰডালৰ সাইডটো চিলাই মাৰোতে দুটা চিলাই মাৰি দিব ইটো সাইডত আপোনালোকে মুটুকাই ৰাবাৰডাল ভৰাই ল'ব এনেদৰে মই যেহেতু ডাঙৰৰ কাৰণে বনাইছো আপোনালোকে যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাব বিচাৰে তেনেহলে 9 ইঞ্চিকে এখন প্লেট লৈ ল'ব মই এখন ডাঙৰৰ কাৰণে সেই 10.5 ইঞ্চি লৈছো